Hello guys, good morning আৰু এতিয়া মানে বৰ্তমান মই দেখাই আছো আজি মানে আমাৰ যেহেতু এজনী মানে বাৰবি আৰু বাৰবি মানে দাঁত ব্ৰাছ কৰিছে শিকাই আছে আৰু ইফালে লুকাই আছে মাকে শিকাই আছে আৰু বাৰবি এতিয়া দাঁত ব্ৰাছ কৰি আছে কেনেকৈ দাঁত ব্ৰাছ কৰে এতিয়া কেনেকৈ দাঁত ব্ৰাছ নকৰে এনেকৈ দাঁত ব্ৰাছ কৰে আৰু এয়া বৰ্তমান আমাৰ মানে বাৰবি দাঁত ব্ৰাছ আৰু যিহেতু মানে বৰষুণৰ বতৰ তাকে বৰষুণ দি আছে এইবিলাক বৰষুণ আৰু এনেকুৱা মানে কি ক'ম আৰু বৰষুণৰ বতৰত ক'তো ওলাই যাবই পোৱা নাই মানে ঘৰতে আছোঁ এয়া চোতাল গেলি গৈছেগৈ বোকা পানী দেখিছে আৰু ডাৱৰীয়া বতৰ ক'ত ওলাই যাব পৰা হ'ব ন এতিয়া মানে কি ক'ম আৰু বৰষুণৰ বতৰত এটা ছাতি লৈ লৈছোঁ হাতত আৰু তাকে মানে চোতালত যিহেতু পানী অলপ হৈছে ভাবিছোঁ পানীবিলাক অলপ যোৱা ৰাস্তাবিলাক মোকলাই দিওঁ বুলি কি ক'ব আমাৰ ইয়াতো অলপ বৰষুণ দিলেই বানপানী হয় মানে গুৱাহাটীৰ দৰে এয়া নিশ্চয় দেখিছেই আৰু পানীবিলাক মানে আমাৰ বাৰীলৈ যায় যিহেতু মানে বাৰীখন অলপ বাম হয় আৰু সেইটো কাৰণে মানে পানীটো টানলৈকে যায় দেখাই আছোঁ এতিয়া বৰ্তমান চাহ খাম মানে দোকানৰ ভিতৰতে আৰু যিহেতু দোকানত আৰু দোকানত তেনেকৈ নাই মাল বাৰু আৰু দেখাই আছোঁ অনলাইন মানে কোনটো বিস্কুট খাই ভাল পায় আৰু তাই সদায় সেইটো বিস্কুটেই বিচাৰি থাকে আৰু অনন্যা এয়া লেপেটিকা আহি বহি লৈছে বহি লৈ পেলানি আৰু চাহ খাই আছে হা তোমাৰ বাৰ্থডেত এইটো গিলাচ আমি চাহ দিছিলোঁ নে হা চাহ দিছিলোঁ আৰু এদি কৈ দিয়া হাই কৈ দিয়া আকৌ তুমি বিস্কুট খাইহে আছা তুমি এইফালে হাই কৈ দিয়া হাই কৈ দিয়া আকৌ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কোৱা আকৌ আপোনালোকে ভিডিঅ'বিলাক চাই লাইক নকৰে হয় ন কৈ দিয়া আৰু এয়া অনন্যা বিস্কুটে চাহ খাইছে অকণমান চাহ খাই হৈ গ'ল আৰু এতিয়া মানে অলপ ওলাই আহিছোঁ বাহিৰতে যিহেতু বৰষুণটো এৰিছে আৰু এতিয়া মানে আমাৰ মানে সেই পূজাক দেখাম মানে পূজা আহি আছে নহয় পূজাক দেখাম পূজা কি কৰিবলৈ যা কি কৰিবলৈ অনন্যালৈ যা তাই ছোৱালীহে তই ছোৱালীজনীয়ে বিয়া সোমাল তালৈ যাবি সি দেখিছে চৈত্য অনন্যালৈহে যায় বোলে মোলৈ নাহে যা আৰু এনেকৈ দিনৰ দিনটো মানে আৰু ঘূৰি থাকোঁ এগালনৰ পাছে পাছে অলপ ঘূৰি থাকে আমাৰ মা ডিচেণ্টৰী হৈছে যিহেতু ডিচেণ্টৰী হৈছে আমাৰ মায়ে মানে ডিচেণ্টৰী হ'লে অকণমান চাহটো বেছি খায় আৰু সেয়ে মানে চাহ লৈ লৈছে আৰু দোকানৰ ভিতৰত গৈ বিস্কুটৰ পেকেট এটা মানে মগাইছে ইয়াতে খালা মই যেতিয়া কৈ দিলোঁ ন বিস্কুট খাব কাৰণে সেইকণতে খাই দিছোঁ খাইছে মানে বিশেষ গাখীৰ চাহ নহয় সেই ৰঙা চাহ এটোপা খাইছে আৰু এই আমাৰ 2 নম্বৰ কথা আৰু দেখাই আছোঁ
ভিডিঅ'বিলাক চাই যাব, চাই শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যিহেতু ভিতৰলৈ আহি আছিলোঁ, ভিতৰলৈ আহি থাকোঁতে দেখিলোঁ যে ভাগিনটো বোলে লেংটা হৈ বোলে ঘূৰি ফুৰিছে আৰু এইটো লেংটা হৈ আছে। লেংটা হৈ পিনে কিবা প্লাষ্টিকৰ মানে দুই এটা বস্তু খাই আছে। আৰু এইজনী দেখিছে কি আছিলে নাম? ৰাণী। ৰাণী ৰাণী বিশেষতে মানে ঠাণ্ডাটো অলপ বেছিকৈ লাগিছে। জোতা পিন্ধি আছে আৰু চুইটা পিন্ধি আছে, যিখন এটা মানে আপোনালোকক দেখাই আছোঁ পূজাই মানে যিহেতু মোৰ ছোৱালীজনী আহিছে বুলি কৈছিলোঁ, মানে নয়না মানে আমাৰ ছোৱালীজনী লগ খেলি আছে। এইজনী আমাৰ ছোৱালী এইফালে আৰু ডাঙৰ ছোৱালীজনীয়ে পাছফালৰ পৰা পিগা পিগিকৈ চকুকেইটা ঘূৰাই চাই আছে। সেইজনী ক্লাছ কৰিছে, কি কৰিব। আৰু এইজনী মোৰ ছোৱালীজনী। হাই কৈ দিয়া দেখা, হাই হাই কোৱা। সেইজনী অনন্যা আৰু সেইজনী মোৰ ডাঙৰজনী ছোৱালী, মানে বহুত দূৰ পোৱা নাই আচলতে। আৰু বিশেষ ভিডিঅ' আপোনালোকক কৰিব। আৰু নিজৰ এখন দোকান থাকিও মোৰ ছোৱালীজনীয়ে লোকৰ দোকানলৈ যায়। আৰু এইজনী মানে হাতত 5 টকা লৈ লৈছে, সেয়া লোকৰ দোকান যাব। আৰু আমাৰ মা বৰ লেতেৰা লেতেৰা বস্তু খায়। এইজনী চাদা বনাই আছে আৰু এইজনী চিভিলৰ পৰা ঘৰলৈ অহা যোৱা কৰিয়ে থাকে। আৰু মেকুৰী এটা আছে, মেকুৰীটো আপোনালোকক দেখাই আছোঁ। লুকাই আছে, সেইটো লুকাই আছে। আৰু বিশেষতে মানে মেকুৰীটো ইয়াৰ চাইডলৈ আছে, সেইটো মেকুৰী।